friends, moi Sebika apnaluk hokoluke it's me Sebika swagatam janaisu aru ajir video din moi apnalukor usorot coffee face mask share koribole asu gotike bolokson video ti arambho koru এই কফি ফেস মাস্কটো প্ৰস্তুত কৰিবলৈ প্ৰথমে লব লাগিব কফি ইয়াত মই কফি 1 চামুচ লম কফিত কেফিন থাকে যি এক প্ৰভাৱী এন্টিঅক্সিডেন্টৰ ৰূপত স্কিনৰ কোষৰ ইউভি ৰেডিয়েচনৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰাত সহায় কৰে ই আমাৰ স্কিনৰ ডালনেছ আৰু ফাইন লাইনছ নাইকিয়া কৰে ইয়াৰ পিছত লম 1 চামুচ চাউলৰ গুড়ি এতিয়া লম নাৰিকল তেল 1 চামুচ গাখীৰ 1 চামুচ লম ডাঙৰ চামুচে এটা গুটেখিনি সামগ্ৰী ভালদৰে মিক্স কৰি লম এয়া কফি ফেস মাস্ক ৰেডি হৈ গল এই ফেস মাস্কটো লগাব হলে আমি প্ৰথমে মুখখন ভালদৰে পৰিষ্কাৰ কৰি ধুই লব লাগিব তাৰ পিছত এই ফেস মাস্কটো লগাম 15-20 মিনিট মান সময় লগাই ৰাখিম আৰু তাৰ পিছত ভালদৰে শুকুৱাৰ পিছত আমি মুখখন পৰিষ্কাৰ পানীৰে ধুই দিম এই কফি ফেস মাস্কটো লগালে স্কিনৰ হোৱাইটেনিং স্কিন উজ্জ্বল কৰে ডাৰ্ক স্পটছ পিগমেন্টেশন প্ৰবলেম নাইকিয়া কৰে লগতে টেনিং আদি সকলো সমস্যা নাইকিয়া কৰাত সহায় কৰে গতিকে আপোনালোকে এই ফেস মাস্কটো ব্যৱহাৰ কৰি চাব এয়া আছিল মোৰ আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটি চাই ভাল পাইছে যদি ভাল পাইছে তেনেহলে মোৰ ভিডিওটি লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিওত তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ